নমস্কাৰ সীমা চলিহাছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সন্ধিয়াই হ'ল, সন্ধিয়া মানে 7:30টাই হৈ গ'ল, 8টা বাজিবৰে হ'ল। মই এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি চিলড্ৰেন ডে, সেইবাবে সকলো শিশুলৈকে মোৰ ফালৰ পৰা শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে দেহাকো আজি চিলড্ৰেন ডে বুলি অকণমান ফুৰাবলৈ নিয়াল, ফুৰাবলৈ নিম বুলি ভাবি আছিলোঁ কোনোবা ফালে, কিন্তু বিশেষ এটা লেঠা ওলাল, এওঁৰ ডিউটি নাছিলে, সেইবাবে সেই লেঠাটো মাৰিবলৈ যোৱা হ'ল। তাৰ ফুৰাও হ'ল, খুব ভাল ধৰণে আচলতে দিনটো পাৰ হ'ল। সেইবাবে মই ভিডিঅ'টো এতিয়াই আপোনালোকলৈ আগবঢ়াম বুলি বহিলোহিয়ে। আচলতে আমি গৈছিলোঁ বোকাখাট বন গাঁৱলৈ। এওঁলোকৰ মিষ্টাৰৰ মানে মাহীয়েকৰ ঘৰ, মোমায়েকৰ ঘৰ, এনেকৈ ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ মানে মাহীৰ মানে শাহুৱেক ঢুকাইছিলে, সেইকাৰণে খবৰ ল'বলৈ গৈছিলোঁ, বৰতীয়া দিবলৈ। আৰু মোমায়েকৰ ঘৰত গৈছিলোঁ, মোমায়েক মানে মাৰ বায়েকৰ ঘৰ, তালৈ গৈছিলোঁ। সেইখন ঘৰ যিখন হাইৱে ধাবা আছে, বনগাঁও ধাবা, তাত সেয়া ঢুকালে মানে আইতা, তালৈ গ'লোঁ, তাত বৰতীয়া দিলোঁ। তাৰপিছত একেবাৰে শেষত সোমালোঁ এওঁলোকৰ মোমায়েকৰ ঘৰ, মানে বনগাঁৱতে মামাৰ ঘৰ। খুব ভাল লাগিলে মানে গৈ। আচলতে মই আগতেও গৈছোঁ, কিন্তু মই এতিয়াহে ভিডিঅ' আচলতে আৰম্ভ কৰিছোঁ। আজি কিছুদিনৰ পৰা চেনেল খুলিছোঁ, সেইবাবে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। আগতেও মই গৈছোঁ, খুব ভাল লাগে তালৈ গৈ। সকলো খুব মৰমীয়াল, মানে মানুহবিলাক গৈ খুব ভাল লাগে। আজি সেইকাৰণে গ'লোঁ। বহুত দিনৰ আগতেও গৈছোঁ বাৰু, আজিৰ পৰা প্ৰায় 3-6 মাহমানৰ আগতে গৈছোঁ, কিন্তু ভিডিঅ'টো কৰা তেতিয়া মোৰ ভিডিঅ' নাছিলে আৰু সেইকাৰণে চেনেল নাছিলে। এতিয়া চেনেল খুলিলোঁ, সেইবাবে তেওঁলোকৰ লগত চিনাকি কৰাই দিবলৈ মই এতিয়া সুবিধা পাইছোঁ, ভালো লাগিছে। গতিকে আজি মই অলপ দেখুৱাম, তেওঁলোকৰ লগত চিনাকি কৰাই দিম। খুব ভাল লাগিলে গৈ, একদম ঘৰ পোৱালে মানে সন্ধিয়া লাগিলে। আমি ঘৰৰ পৰা 12টামান বজাত গৈছোঁ আৰু সকলোবিলাক ফুৰি চাকি অহালৈ আমি ঘৰ পোৱালৈ প্ৰায় 6টামানেই বাজিলে। আহিয়ে ফ্ৰেছ হৈ পেলাই অলপ বহিছোঁ আৰু ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে আপোনালোককো দেখুৱাওঁ, সকলোৰে লগত চিনাকি কৰি দিওঁ। গতিকে আহকচোন, চাওঁ ভিডিঅ'টো, আৰু শেষলৈকে কিন্তু ভিডিঅ'টো চাব। মই মানে একদম মামাহঁতৰ ঘৰ গোটেই ফুলনিৰে ভৰপূৰ, ইমান ধুনীয়া এখন ঘৰ, মানে আপোনালোকক দেখুৱাম। মানে দেখিলে মনটো ভাল লাগি যাব। মানে তাত অকণমান ভিডিঅ' কৰি আনিছিলোঁ তাৰো। গতিকে চাওঁচোন আহক ভিডিঅ'টো। আৰু মাহীৰ ঘৰত যাওঁতে দুজনী মৰম লগা ভণ্টিক লগ পালোঁ। মাহীৰ ছোৱালীৰ মানে ফ্ৰেণ্ড হয়, খুব মৰম লগা, কথা বতৰা পাতি খুব ভাল লাগিলে। মোৰ লগত একদম বহুত ধুনীয়াকৈ ফ্ৰীলি কথা পাতিলে। আমি কিছু সময় কটালোঁ তেওঁলোকৰ লগত, মই কথা বতৰা পাতি, আৰু তেওঁলোকৰ অকণমান ভিডিঅ' মানে চিনাকি হৈ আহিলোঁ। আপোনালোককো তেওঁলোকৰ লগত চিনাকি কৰাম। খুব মৰম লগা ছোৱালী। তেওঁলোকৰ ঘৰ বনগাঁও ধাবাৰ ওচৰতে বুলি কৈছে। প্ৰথম লগ পালোঁ যদিও মানে কথা বতৰা ইমান ভাল লাগিলে, সেইকাৰণে তেওঁলোকৰ লগত চিনাকি কৰাই দিম বুলিও ভাবিলোঁ আপোনালোকৰ লগত। গতিকে আপোনালোকে শেষলৈকে চাব। আৰু মামাহঁতৰ ঘৰখনৰ মানে ইমানেই ধুনীয়া এটা পৰিৱেশ, ফুলেৰে ভৰা। মামাহঁতৰ ঘৰৰ মামা আৰু মামীয়ে নিজ হাতেৰে কৰা ফুলনিখন আপোনালোকক দেখুৱাওঁ। আপোনালোকৰ মানে দেখিলেই মনটো ভাল লাগি যাব, ইমানেই ধুনীয়া মানে পৰিৱেশ। সেয়াও আপোনালোকক এতিয়া দেখুৱাওঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপুনি মোৰ ভিডিঅ' চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। গতিকে আহকচোন চাওঁ। আৰু আজি মাহীৰ ঘৰত এটা বস্তু প্ৰথম দেখিলোঁ, ডাঙৰ একদম ডিম। আপোনালোকক সেয়া দেখুৱামেই। একদম ঘৰলৈ মাহীয়ে দিও পঠিয়াইছে। মই আগতে ৰাজহাঁহৰ ডিম কিন্তু নাই দেখা, এইবাৰে প্ৰথম দেখিছোঁ। বহুত ডাঙৰ মানে ডিমকেইটা, দেখিলে মৰম লগা। আৰু মাহীয়ে দেখুৱালে আৰু ঘৰলৈও দি পঠিয়াইছে। গতিকে সেয়া আপোনালোকক দেখুৱাম। মাহীয়ে মানে টোপোলা পূৰা ভৰপূৰ কৰি দি পঠিয়াইছে। আমি গৈছোঁ বৰতীয়া দিবলৈ, মাহীয়ে আকৌ উল্টাই টোপোলা দিছে, একদম ভৰ্তি কৰি দি পঠিয়াইছে মানে ঘৰলৈ। আৰু এয়া আমি আহি আছোঁ বনগাঁও অভিমুখে, তিনিওটা দুপৰীয়া সময়। ৰ'দো খুব দিছে, তথাপিতো আহি ভালেই লাগিছে। ৰাস্তাটো খুব ধুনীয়াকৈ বনালে। এতিয়া আমি প্ৰথমতেই যাম আমাৰ মাহীৰ ঘৰত দেই, বনগাঁৱৰ মাহীৰ লগত চিনাকি দিম এতিয়া। আমি ফুৰিবলৈ কোন জেগা, এটুকুৰা কি বুলি ক'বা? বনগাঁও ন? বনগাঁও কি জেগা? এটুকুৰাৰ নাম বনগাঁও বুলিয়ে কয়, হয়নে? বনগাঁও বুলিয়ে কয়। গাড়ীগাঁও বনগাঁৱত আহিলোঁ মাহীৰ ঘৰত, মানে মোৰ মিষ্টাৰৰ মাহীৰ ঘৰত। এয়া মাহীৰ ছোৱালী। তাৰপিছতে এয়া ফ্ৰেণ্ড হয়, এওঁলোকো ধাবাৰ ওচৰতে, মানে বনগাঁও ধাবাৰ ওচৰতে বুলি কৈছে। এয়া দুইজনী ফ্ৰেণ্ড হয়, চিনাকি কৰি দিছোঁ। নামটো কৈ দিয়া।
মোৰ নাম কল্পিতা বৰা। কল্পিতা একদম আৰু প্ৰিয়ংকা বৰা। প্ৰিয়ংকা ভাল লাগিলে লগ পালোঁ সেইকাৰণে আপোনালোককো চিনাকি কৰাই দিছোঁ ফুৰিবলৈ আহিলোঁ ভণ্টিহঁতক লগ পালোঁ গতিকে সকলোকে চিনাকি কৰিলোঁ এতিয়া মাহী ঘৰত চাহ তাহ খাই লওঁগৈ এইফালে আমাৰ দেহা হাই কোৱা আকৌ আজি নাই কোৱা যে হাই নক'বই আৰু সি বাদে এয়া মাহী ঘৰ ভিতৰত গৈ মাহীক দেখুৱাম মহা অহাই নাই বাৰু মাহী ল'ৰা আৰু মাহীক দেখুৱামগৈ এতিয়া চাহ তাহ খাই লওঁ মাহী মানে এয়া দেই আমাৰ মাৰ ভনীয়েক মাহী তাৰপিছতে এইয়া মহা বহি আছে তাৰপিছত মাহীয়ে বস্তু এটা দেখুৱাইছে আপোনালোককো দেখুৱাইছে দেই ইমান ডাঙৰ ডাঙৰ চাহ ৰাজহাঁহ আছে মাহীহঁতৰ ঘৰত মানে এয়া ৰাজহাঁহৰ ডিম কিমান ডাঙৰ ডাঙৰ এয়া এইটো এটা আৰু এটা দেখাইছোঁ এয়া মাহীয়ে দেখাইছে মানে মই সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ আৰু মাহীহঁতৰ ঘৰত আছে মহা যাওঁগে দেই এইফালে এয়া মাহী ল'ৰা চিনাকি কৰি দিছোঁ নামটো কৈ দিয়া সঞ্জীৱ বৰুৱা সঞ্জীৱ এইফালে এয়া মাহীক দেখুৱালৈ এতিয়া যাওঁগে কাক দেখুৱাইছে কৈ দিম দেই পিছত এতিয়া যাওঁগে এইফালে মহাই কৰা খেতিও অকণমান দেখুৱাই দিছোঁ এইফালে ফুল ইমান ধুনীয়াকৈ কৰি থৈছে মহাই আমাৰো এনেকৈ কৰিব লাগিব ন আৰু এইখিনিতে এটা কথা কওঁ আমি আচলতে খুব লৰালৰিকৈ গৈছোঁ মাহীহঁতৰ ঘৰটো মামাহঁতৰ ঘৰটো খুব কম সময় আছোঁ সেইকাৰণে ভালকৈ গোটেইখিনি দেখুৱাওঁ কিন্তু মাহীৰ ঘৰৰ মহা বিশেষকৈ ইমানেই ভাল মানে মাহী মহা মানে আপোনালোকক বুজাব নোৱাৰোঁ মানে ইমানেই মৰমীয়াল আৰু মহা বিশেষকৈ ডিফেন্সত চাকৰি কৰিছিলে ডিফেন্সৰ পৰা ৰিটায়াৰ হৈ বৰ্তমান এতিয়া 4 লেনৰ মানে অফিচাৰ হৈ আছে 4 লেনৰ কাম য'ত হৈ আছে যে তাৰ মহা অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে বৰ্তমান এটা কিন্তু আৰু মহা ডিফেন্সৰ পৰা ৰিটায়াৰ হ'ল আৰু মহা মানে কামবিলাক ইমানেই মানে ফুল ৰুইছে সেই পিঁয়াজৰ খেতি কৰিছে সেই আপোনালোকক দেখুৱাইছে ইমানেই ধুনীয়াকৈ পিঁয়াজ হৈ আছে চব কামবোৰ ইমান মানে চিজিল ইমান ধুনীয়াকৈ কৰিছে মই মানে আপোনালোকক নেদেখুৱাই ভালকৈ দেখুৱাব নোৱাৰিলোঁ সেইকাৰণে মনটো বেয়াও লাগিছে তথাপিতো অকণমান সেয়া দেখুৱালোঁ আৰু এইফালে মাহীলৈ চাওকচোন মাহী কি কাণ্ড আমি গৈছিলোঁ মাহীৰ ঘৰত বৰতীয়া দিবলৈ উল্টাই মাহীয়ে আকৌ বায়েকলৈ টোপোলা বান্ধি দি পঠিয়ালে লগতে ডাঙৰ ডাঙৰ ৰাজহাঁহৰ ডিম আকৌ মাহী ঘৰৰ পৰা আহি আমি সোমালোহি বনগাঁও ধাবাৰ মামাৰ ঘৰত ধাবাৰ যিখন হাইৱে ধাবা আছে ধাবাৰ মামাৰ মাক ঢুকাইছে সেইকাৰণে মামাৰ ঘৰত খবৰ ল'লোঁ বিশেষকৈ বেছি ভিডিঅ' নকৰিলোঁ আৰু বিশেষ 2 দিন হৈছে সেইকাৰণে বেয়াও লাগে তাৰপিছতে আহিলোঁ মামাৰ ঘৰৰ পদূলি চাওকচোন দুইটা ছাইডে ফুল 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 আৰু চাৰিওফালে ফুল মানে ইমানেই ধুনীয়া পৰিৱেশ নহয় মই মানে আগতেও আহিছোঁ কেইবাবাৰো বহুত ভাল লাগে আজি আপোনালোককো চান্সতে দেখুৱাই দিলোঁ আৰু মামা মামীয়ে নিজ হাতেৰে গৈছে মামাও মানে ইমান সহজ সৰল মামীগৰাকীও বহুত ভাল মানে বহুত মৰমীয়াল চব মানুহবিলাক আচলতে ইয়াৰ কাৰণে মই আহি বহুত ভাল পাওঁ চান্স পালে আহোঁ আৰু আজি ইয়াতো মামাৰ ঘৰটো সোমাই যাওঁ বুলি আহিলোঁ মামাহঁতৰ ঘৰত চাওকচোন কিমান গোটেই ঘৰটোৰ চৌপাশে মানে ফুলেই কৰি থৈছে বাৰাণ্ডাত তাৰপিছতে বাৰাণ্ডাৰ 2 কাষে ঘৰৰ চাৰিওফালে মানে একদম ইমান ধুনীয়াকৈ মানে চাফ চিকুণকৈ থৈছে ফুলৰ গুৰিবিলাক চিকুণাই মানে চালে চাই থাকিবলৈ মন যোৱা মানে সেইবাবে আপোনালোককো দেখুৱালোঁ চাওকচোন ইমান ধুনীয়াকৈ থৈছে পদূলিৰ পৰা ধৰি পুখুৰীৰ পাৰ ঘৰৰ চাৰিওবেৰটো মানে ইমানেই ধুনীয়াকৈ থৈছে দেখিছেনে মই মানে টাইম ঘৰলৈ গৈ মামাহঁতৰ ঘৰলৈ গৈ ফুলবিলাকে চাই থাকোঁ প্ৰতিবাৰে গ'লে এইবাৰো আপোনালোককো দেখুৱাই দিলোঁ আৰু কেনে পালে জনাবচোন বাৰু মামাহঁতৰ ঘৰৰ ফুলনিখন মোৰ কিন্তু বহুত ভাল লাগে জেগাটো ইমান মুকলি মানে মেইন হাইৱে আছে অকণমান সোমাব লাগে আহল বহল বাৰী ঘৰ আমি প্ৰথমতে মানে ফুলনিখনে চাই লওঁ তাৰপাছতহে বাকী ঘৰৰ মামা মামীহঁতৰ লগত কথা পাতোঁ সদায় মানে আৰু গৈ ফুলখিনিহে মই চাওঁ
সন্ধিয়াই লাগিলে আৰু মামাহঁতৰ ঘৰত ভাত পানী খাই আমি ঘৰলৈ আহিবলৈ ওলাইছোঁ। মামাৰ ছোৱালীজনী কিন্তু নোলাল দেই, তাই খুব লাজ কৰে। তাই বিয়া পাতিছে, তাইক একেবাৰে বিয়াতহে আপোনালোকক চিনাকি কৰাই দিম আৰু। বাই যাওঁগে, বাই বাই যাওঁগে দেই, আন্ধাৰ হ'ল আৰু। বাই বাই চবকে, বাই 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 বাই। এইটো মাহীয়ে এটা ডাঙৰ পইচা দিলে। এইটো কোনে দিলে ডাঙৰ পইচা? মাহীয়ে এটাই। অ' মাহী এটাই দিলে? ইমান ডাঙৰ পইচা দিলে নে? অ' ককাহঁতক দেখুৱাই দিয়েগে যোৱা। বা ককাহঁতক দেখুৱাই দিয়া। ককা অ' ককাহঁতক দেখুৱাই থৈ আগে যোৱা। ককাকো দেখুৱাই দিয়া। থৈ দিয়ক।